সকল তোমালোকৰ গণিত বিষয়ৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ ওপৰত অলপমান আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টো হৈছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। এই বিষয়ে আলোচনা কৰা আগমুহূৰ্তত আমি পূৰ্ব পাঠৰ কিছু কথা পুনৰ আলোচনা কৰি লওঁ। আমি বীজগণিত পাইছিলোঁ একপদ ৰাশি, দ্বিপদ ৰাশি, ত্ৰিপদ ৰাশি আৰু তাত কিছুমান চলক ব্যৱহাৰ কৰিছিলোঁ। তো চলকসমূহ কি ধৰণৰ হ'ব পাৰে? মনত পৰিছে চাগে যে চলকসমূহ হ'ব পাৰে, ধৰা আমাৰ চলকসমূহ হ'ব পাৰে এক্স, ৱাই, এম, এন আৰু পি আদি। এনেধৰণৰ আমি কিছুমান কি ব্যৱহাৰ কৰিছিলোঁ? চলক। এই চলকসমূহ ব্যৱহাৰ কৰি আমি কিছুমান ৰাশি লিখিছিলোঁ। ধৰা একপদ ৰাশি, আমি একপদ ৰাশি এটাকে লৈ লওঁ। একপদ ৰাশি, একপদ ৰাশি এটা উদাহৰণ মনত পৰিছেনে? ধৰা একপদ ৰাশি এটা লৈছোঁ, ধৰা এয়া 7x। এই এক্সটো কি? এক্সটো হ'ব কি? চলক। আৰু 7টো কি? এক্সৰ সহগ। 7টো হৈছে সহগ। আৰু এটা যদি আমি ৰাশি লওঁ, বহুপদ ৰাশি, ধৰা একপদ ৰাশি, ধৰা y, ইয়াৰ সহগ কিমান? y সহগ 1। একো নাই, কিন্তু আমি কি ধৰিব লাগিব? 1। এই বিষয়ে আমি ইতিমধ্যে আগত আলোচনা কৰিছিলোঁ। এতিয়া কথা হ'ল ঘাত। এতিয়া আমাৰ ইয়াত আছে, বিষয়টো আছে কি? এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। গতিকে আমি একপদ ৰাশি এটা লৈ লওঁ। ধৰা একপদ ৰাশি এটা লৈ ল'লোঁ এক্স স্কোৱাৰ। তে এক্সটোক কি বুলি ক'ম আমি? এক্সটোক আমি কি বুলি ক'ম? ভূমি। আৰু স্কোৱাৰ, এই দুইটোক কি বুলি ক'ব? সূচক। গতিকে আমি এই এক্স স্কোৱাৰটো আমি কেনেদৰে পঢ়িম? যে এক্স স্কোৱাৰক এক্সৰ দ্বিতীয় ঘাত বুলি পঢ়িম। বিস্তৃতভাৱে যে এক্স স্কোৱাৰক এক্সৰ দ্বিতীয় ঘাত, এইটো পি টু দি পাৱাৰ কিউব বুলি কোৱা হয়। আমি কেনেকৈ পঢ়িম? আমি কিদৰে পঢ়িম? পিৰ তৃতীয় ঘাত বুলি পঢ়িম। পিৰ তৃতীয় ঘাত এনেদৰে পঢ়িম। এইটোক পঢ়িম এক্সৰ দ্বিতীয় ঘাত, আৰু এইটো কেনেকৈ পঢ়িম? পিৰ তৃতীয় ঘাত। তাই ইয়াত ঘাত কিমান? 3, আৰু ইয়াৰ ঘাত কিমান? 2। এতিয়া আমি এটা একপদ ৰাশি ল'লোঁ এক্স। যে এক্স ৰাশিটোৰ সৰ্বোচ্চ ঘাত কিমান? সৰ্বোচ্চ ঘাত কিমান হ'ব? সৰ্বোচ্চ ঘাত আমি কিমান ধৰিম? 1। এক্সৰ সৰ্বোচ্চ ঘাত কিমান? 1। যদি এটা দ্বিপদ ৰাশি লৈ লওঁ x + 3, ইয়াৰ সৰ্বোচ্চ ঘাত কিমান হ'ব? ইয়াৰ সৰ্বোচ্চ ঘাত, এই চলকটো চাম, সৰ্বোচ্চ ঘাত কিমান হ'ব? 1। ইয়াৰ সৰ্বোচ্চ ঘাত আমাৰ কিমান হ'ব? 1 হ'ব। আকৌ যদি আমাৰ আন এটা ধৰা ত্ৰিপদ ৰাশি এটা লৈ লওঁ, ধৰা x² - 5x + 3, এইটো এটা ত্ৰিপদ ৰাশি। এতিয়া ইয়াৰ এই চলক কি আছে? চলক কি আছে? x। তো ইয়াৰ
এই ত্ৰিপদ ৰাশিটো বহুপদ ৰাশিটো সৰ্বোচ্চ ঘাত কিমান হ'ব 2 গতিকে আমি এনে ধৰণৰ বহুপদ ৰাশিৰ সমীকৰণ আমি আলোচনা নকৰোঁ আমি এক ঘাত অৰ্থাৎ এক ঘাত থকা এটা চলকযুক্ত আমি সমীকৰণ বিষয়ে আলোচনা কৰিম গতিকে এটা চলকযুক্ত এক ঘাত সমীকৰণৰ উদাহৰণ এই ধৰা আমি বহুত পাম 7x + 3 = 11 6x - 5 = 7 গতিকে এনে ধৰণৰ সমীকৰণবিলাক আমি কি বুলি ক'ম এটা চলক আছে x ইয়াততো দুটা চলক নাই ইয়াৰফালে y নাই গতিকে এইটো এটা চলকযুক্ত এক ঘাত সমীকৰণ বুলি কোৱা হয় আমি পৰৱৰ্তী ভিডিঅ'ত এই এটা চলকযুক্ত এক ঘাত সমীকৰণসমূহ কেনেধৰণে সমাধান কৰা হয় সেই বিষয়ে আলোচনা কৰিম এতিয়া আমি শিকিলোঁ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণবোৰ আকাৰ কেনেকুৱা আৰু তোমালোকে পাঠটি ভাল লাগিলে মোলৈ লিখিবা আৰু মোৰ যিটো চেনেল আছে যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিবা মই এনেধৰণৰ ভিডিঅ' তোমালোকক মাজে মাজে দি থাকিম